নো ৱাৰ্কিঙত বাইক থৈছিল এতিয়া বিচাৰি আছোঁ পোৱা নাই বাইকখন মোৰ টেনশ্যন হৈ গৈছে ভাল পঢ়ি থৈছিলি তই চাব পাৰে অৱস্থা কি জেগাই দি আনিব লগা হৈছে গোটেই খাল বৰা বুলি ভাবিব ভাল বাইকখন বৰা দাইটি যায় 1 মিনিট এতিয়া যাওঁ কিন্তু মানে এইবাৰ পুলিচেও আগত নপৰিলে ৰক্ষা হেল্ল' গাইছ স্বাগতম জনালোঁ মই অন্য এটা ভিডিঅ'লৈ তো আজি মই আছোঁ বৰ্তমান খুৰাহঁতৰ তাত গোৱালপাৰা জিলাৰ খুৰাহঁতৰ চিমতলত ঘৰ আৰু মই এতিয়া আপোনালোকক দেখাই আছোঁ শ্ৰীসূৰ্য পাহাৰ মানে তাতে যাই আছোঁ এইবাৰ তো এতিয়াতো মোৰ লগৰকেইটা নাই তো মানে চিমতলৰ লগৰ দুটামানৰ লগত যাম চাই থাকক ভিডিঅ'টো আৰু এই চাইডে আছে খুৰাহঁতৰ ল'ৰাকেইটা চুকুৱা আৰু ভণ্টি দুটাই বঢ়িয়াকৈ মোবাইল চাই আছে খুৰাৰ সম্পত্তি দুটাই গাইছ ওলালোঁ ধুনীয়াকৈ চাব পাৰে আৰু এইটো চিন্ময় মোৰ লগৰ কিবা কবি না শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে না তাতে চাই লওক মানুহটো চাই লওক ভাল কৰি আৰু এইটো ঘৰটো খুৰীমাহঁতৰ তো গাইছ এতিয়া আমি গপেনক নিবা আহিছোঁ চিন্ময় আৰু মই ইয়াৰ নাম চিন্ময় আৰু যাক লৈ যাম আমি ইয়াৰ নাম গপেন চাই থাককচোন সি কি কৰি আছে মানে এই বিকাশৰ দৰে ইয়াৰো যত বিকাশৰ যেনে সদায় যত ইয়াৰো সদায় সেনেকা যত এতিয়া এতিয়া বাগান দি আছে যাবি নাই কি কৰি আছ তই চলি আছে বৰ্তমান গোপেনৰ এই ফাঁচিছে ইয়াৰ মানে 5 মিনিট মানতে হৈ গ'ল এইহে চলি নাকি গোপেন চাক মুখখন দেখাব একবাৰ তাতে ঘোঁৰা গাড়ী চলি থাকে চাব পাৰে এইবিলাক এনেকৈ খটাক কৰি গোপেনে গছত পানী দি আছে শ্ৰীসূৰ্য মেলাত যাব লাগে পুৰা ৰেডি হোৱাৰ পিছত গম পালোঁ আজি এই শ্ৰীসূৰ্য মেলাৰ অন্তিম দিন আৰু এয়া দুটা ওলছে বঢ়িয়া কৰি নাকি গোপেন আৰু গাইজ অলপ দূৰ অহাৰ পিছতে পৰিৱেশটো চাওক না ৰাস্তাৰ দুয়োকাষে চাওক কিমান ডাঙৰ পথাৰ গাইজ এইটো কিতো গমেই পাইছে কিজানি মানে কি হৈছে মানে গোপেনৰ বাইকখনত তেল শেষ হৈছে আৰু ইমান শেষ হ'লে কিয় বাৰ এটা বুজি নাপাওঁ ময়ে হৈছে খালি ঘৰে আছোঁ ৰ এইবাৰ যাই কিনে ঘূৰি যাই আছোঁ এইবাৰ আৰু আগত আছে বুলি বঢ়িয়াকৈ নাজাৰা চাই আছে আমাক প্ৰব্লেমত ফাঁচে ধৰ ঘৰত ধামধুম চালা ক'ৰবাত যাব হ'লে ৰাতিপুৱাই অখুচি কান লাগে দিয়া না দিপৰা কি নহওক যি কি নহওক ৰাতিপুৱা হৈছেহে এতিয়া এতিয়াতো লৈ আহিবই লাগিব তোৰ তেল পৰিলে আৰু বন্ধ হৈছে ক'ৰবাত এনেকা প্ৰব্লেমক কি বুলি ক'ব কমেণ্ট কৰিবচোন চুপাৰ বাইক আৰু মাটিয়া চক ফল মূলৰ দোকান আছে আৰু গাইছ এইবাৰ শ্ৰীসূৰ্য মেলাত কোনে কোনে আহিছিল কমেণ্ট কৰি জনাবচোন আৰু আগত আপোনালোকে শ্ৰীসূৰ্য পাহাৰ গৈছে নাই আৰু এনেকৈ আহি আমি সৈনিক স্কুলৰ আগ পালোঁ আৰু সৈনিক স্কুলখনৰ গেটখন চাওক ইমান ধুনীয়া তো গাইছ শ্ৰীসূৰ্য পাহাৰ পালোঁ এতিয়া লিখা আছে ধুনীয়াকৈ শ্ৰীসূৰ্য পাহাৰলৈ যোৱা গেট আৰু এই মানুহ চাওক আজি কিবা হৈ আছে না গাইছ এইটো কাৰণে বহুত মানুহ মেলা হৈ আছে যে এইটো গাড়ী চাওক গাইছ ইয়াত ধুনীয়াকৈ লিখা আছে শ্ৰীসূৰ্য পাহাৰ গাড়ী পাৰ্কিঙত সোমাইছোঁ চাব পাৰে আৰু ইয়াত পাৰ্কিঙত গাড়ী চাড়ী থৈ দিলোঁ ধুনীয়াকৈ আৰু এইখন টিকেট দিলে চাব পাৰে পঢ়ি তেওঁলোকে আমি মানে গোপেনক বিচাৰি আছোঁ সি আৰু আছে সি আমাক এৰি থৈ গুচি গৈছে বিচাৰি আছোঁ আমি সি এৰি থৈ গুচি গৈছে মানুহ চাওকে আৰু মানুহ আৰু এইটো চাইড প্লেচ এনেকৈ পাৰ্ক নেকি কিবা পইচা লৈ কেনেকৈ ইয়াতে সোমালি ইয়াক দেখা পালোঁ লগ পালোঁ ইমান টাইম পাই নাছিলোঁ আৰু এইকেইটা কি বা বস্তু খালি যাই পে আছে আজি গাইছ মানুহে চাব বাকী একো চা নহ'ব মন্দিৰত উঠিম কিন্তু আমি চাই থাকক আমি মানে এটা শ্বৰ্টকাট ল'লোঁ মানে আমি সিপিনে ঘূৰি আহিব লাগিছিল এনেকৈ আমি মানে ডাইৰেক্ট সিপিনে আহিছোঁ আৰু এইটো মন্দিৰটো চাওক আৰু চাই থাকক ভিডিঅ'টো কি দেখা পাওঁ হনুমান মন্দিৰত যাই আছোঁ এইবাৰ চাব পাৰে শ্ৰী হনুমান মন্দিৰ আৰু মানুহ চাওক
মানুহ মানে গাইছ মন্দিৰ চাব অহা নাই, মেলা চাবই আহিছে। যি দেখছোঁ भाई मजा आया। কিন্তু আমি মন্দিৰটো চাই যাম দে। আগত আহিছিলোঁ যদিও সেৱা চেৱা কৰিলোঁ আমি ধুনীয়াকৈ হনুমান মন্দিৰত যাব পাৰে। আৰু এইবাৰ যাই আছোঁ তললৈ। তো গাইছ ই মানে প্ৰসাদ বিলাই আছে খুজি আনি। তো গাইছ এইবাৰ শ্ৰীসূৰ্য মন্দিৰত সেৱা কৰিব যাই আছোঁ। চাব পাৰে শ্ৰীসূৰ্য মন্দিৰ। সুধি বিচৰি আহিছোঁ। কি বিচৰি আহিছা? পা নাই কিন্তু কাপোৰ চাই আছোঁ। অপেন কিন্তু গোটেই ল'ৰাৰ কাপোৰ একোৱে নাই, আমাৰ ইজ্জতে নহয় গৈছে এই পৃথিৱী। গোটাই মানে আপিয়ে মেইন মানে। তাই আমিও নেক্সট বাৰ ছোৱালী হৈ জন্ম লৈ আছো দেই। साला ये दुख का खत्म नहीं होता बे। নেক্সট বাৰ ছোৱালী হৈ জন্ম লৈ আছো দেই। ইপিনে এখন পাৰ্ক চাব যাই আছোঁ বৰ্তমান। এইফালে পাৰ্ক আছে আৰু ইপিনে বুদ্ধ স্তূপ অলপ অলপ দেখা পাই। পাৰ্কখনৰ ভিতৰত চাওক, পাৰ্কখনৰ ভিতৰত আহিলোঁ আৰু এইবিলাক কিবা আছে। ইয়াত ফুল পুতা আছে ধুনীয়া ধুনীয়াকৈ আৰু ইয়াত সোমোৱা নিষেধ বুলি লিখা আছে, মানে ইয়াৰ ভিতৰত সোমাব নিদিয়ে। সি আৰু মানে এটা বাগাত দিছে। কি বা হ'লে কি হ'লে তোৰ কি হ'লে? হেল্ল' হা ফটো উঠাৰ কাৰণে বোলে কিবা বেলেগ বেলেগ পোষ্ট উলিয়াই আছে। মাৰ 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 থাম থাম মাৰ মানে হাইভা লাগছে তথাপিও মানে क्या बोला तूने? সৰুৰ কথা গেছি এইথান। যোগ কৰি আছিলো। এইখনে সূৰ্য পাহাৰ। তো গাইছ এই পাহাৰখনত দুটামান বুদ্ধ স্তূপ আৰু শিৱলিংগ আছে আৰু ইপিনে বুদ্ধ স্তূপ আছে আৰু এইকেইটা মোৰ লগৰ মূৰ্তিকেইটা চাওক। হ'ব দে ঐ। আৰু এইবাৰ দেখাই আছোঁ মই ইয়াত বুদ্ধ স্তূপ আৰু শিৱলিংগ কেইটামান। গাইছ আমি তাৰ পৰা উঠি আহিলোঁ চাব পাৰে। আৰু আমি বৰ্তমান ওপৰত উঠি আহিছোঁ। ওপৰত এটা বুদ্ধ স্তূপ আছে আৰু গছডাল চাওকচোন কি কি লাগিছে, মানে এটা অজীৱ ধৰণৰ ফুল। গাইছ এতে মানে শিৱলিংগৰ মূৰ্তি 99,999টা আছে, মানে 1,00,000 এটা কম আৰু চাৰিওপিনে মাত্ৰ শিৱলিংগ শিৱলিংগ। গাইছ এতে মানে যিমান পাহাৰতে শিৱলিংগ আছে না, শিৱলিংগতে পাহাৰ আছে ধৰিবই পৰা নাই মই। তাই শিৱলিংগ শিৱলিংগ পাহাৰখন শিৱলিংগতে অৱস্থিত হৈ আছে। সেইটোৱেতো পাহাৰৰ মাজত শিৱলিংগ। নাথিং ছিক্স গাইছ, ইয়াৰ এতিয়া ভাঙি কেনে নাথিং ছিক্স। মানে চাৰিওপিনে শিৱলিংগ লিংগ। আমি হনুমান মন্দিৰ আৰু সূৰ্য মন্দিৰত সেৱা কৰি আহিলোঁ। এইবাৰ যাই আছোঁ গংগা জল চাব। আৰু মানে নাও চলাব পাৰি। কেইটা কৰিলে গোপেন? 20 টকা। বিষ্ণু মন্দিৰ আমি সেৱা কৰি ল'লোঁ বঢ়িয়া কৰি। আৰু আন্ধাৰে হ'ল আৰু ইয়াত চাওক শিল কাটি মানে লিংগ শিৱলিংগটো বনাইছে চাব পাৰে। আন্ধাৰৰ কাৰণে ভাল কৰি দেখা নাপায়। এইবাৰ যাই আছোঁ আকাশী জল চাবা চাই থাকক। আৰু আমি আগৰ পৰা আহোঁতে এইগিলাত বহুত পানী আছিল, মানে এতিয়া নাই আৰু খৰাং দিন না। আৰু ইয়াত আমি সেৱা চেৱা কৰি ল'লোঁ ধুনীয়াকৈ। আকাশী গংগা চাব যাই আছোঁ। আকাশী জল কৈছিলোঁ তেতিয়া, এইটো আকাশী গংগা বুলি লিখা আছে ইয়াত। আৰু ইয়াৰ ওপৰৰ তলৰখিনি চাওক আৰু তলৰ পৰা বিষ্ণু মন্দিৰটো চাওক। বলক এতিয়া যাই আছোঁ নাংমান এটা সুৰংগা, জোতা চেণ্ডেল প্ৰৱেশ নিষেধ। আহি আছোঁ যাই আছোঁ বৰ্তমান মনে মনে। আকাশী গংগাৰ বিষয়ে অলপ কৈ দিব পাৰিব নেকি? আকাশী গংগাটো আপোনাৰ শ্ৰাদ্ধ শান্তিত লগাব পাৰে, ঘৰত চুৱাচুতি লাগিলে ছিটাব পাৰে আৰু গলৰ ঘেক বেমাৰটো ভাল হয়। বটল থাকিলে নিব পাৰে আৰু বহু কামত লাগে। পানী থকা নাপায়, কিন্তু লাৰি চালিহে গম পায়। পানী যে আছে চাব পাৰে। আৰু এইবাৰ কিমান মান মানুহ হৈছে? এইবাৰ মানুহ হৈছে, বহুত মানুহ হৈছে। আমাৰ যেনেকুৱা কামৰূপ ডিষ্ট্ৰিক্টত পাৰ্বতী পাহাৰ আৰু কামাখ্যা মন্দিৰ, কামাখ্যা পাহাৰখন বিখ্যাতটো, তেনেদৰে গোৱালপাৰা জিলাত এই সূৰ্য পাহাৰখন বিখ্যাত। কৰি আহিলোঁ, এতিয়া বাহিৰত যাই আছোঁ চাব পাৰে। আহি কেনে লাগিল লোকে মজা।
সেৱা চেৱা কৰা হ'ল যিহেতু টেনশ্যন নাই এতিয়া আৰু মেলাত নোসোমালোঁ আৰু খাই লওঁ ইথান বৰ্তমান ইয়াৰ এতিয়া লৈ বিলাক কাকলি লোৱা ফুচকা খাই লওঁ গাইছ ধুম আৰু তাতে যিটো ভিৰ কিবা হৈছে না কি ধৰিবই পৰা নাই ৰ খাই লওঁ আগতে কিনি কিবা খোৱা বুলি শুনি আছোঁ কি হৈছে গাড়ীগিলা মানে অলবাৰীয়া নাই চব গাড়ীগিলা জাম লাগি গৈছে চবে উঠি আছে গাড়ী কিন্তু কাকো অলবাৰীয়া নাই কাৰণটো কি বা ইমান কেঁচা লৈছে তাতে ইমান জাম লাগছে চাব পাৰে ইয়াৰ পৰা লাইন একদম তাৰ লগে আছে পুলিচৰ গাড়ীও আনকি যাব পৰা নাই এনে যাম এই পিনে যিটো জাম গাইছ কি হৈছে ধৰিবই পৰা নাই বাইক ক'ত থৈছা বাইক আগত আছে ৰ এই চাইও অলব পৰা নাই বাইকগিলা আমি বাহ চাহ দাঙি কিবা কৰি অললোঁ দেৰি হৈছে তাৰমানে এইবাৰ কিবা বেলেগ ৰাস্তাইদি যাওঁ এইবিলাক চিনি পাই শুনে পেন পাৰিম না এইফালে কি বাঁহ দাঙি দিছোঁ আমি এইফালে সেই বাহ দাঙি দি গুচি আহিছোঁ চাব লাগে খালি যিটো ভিৰ গাইছ চাব পাৰে অৱস্থা কি জেগাই দি আনিব লগা হৈছে গোটেই খাল বৰা বুলি ভাবিব ভাল পাইছে বৰা দাই দি যায় এক মিনিট বৰা দাই দি যা হৈছে গাই চুৰ কৰা বুলি ভাবে নিজৰ বাইককে কি জেগাই দি লৈ আহিলোঁ তেওঁ নোৱাৰ কিমান বাইক থৈছিল এতিয়া বিচাৰি আছোঁ পোৱা নাই বাইকখন মোৰ টেনশ্যন হৈছে ভাল কয় দি থৈছিলি তই কান পাইছা দে বাইকখন পালোঁ কিন্তু হেলমেট নাই হেলমেট নাই গাইছ গাইছ বেয়া হ'ল কথা এটা না এইখানে থৈ দিছিলোঁ গাইছ হেলমেট এটা লৈ গেল গাইছ তে গাইছ বাইক লৈ আহিবাই নোৱাৰা হান এইটো পাৰ্কিঙত থ'ব লাগে আমাৰ হেলমেট কেইটা আছে এ মোৰ কিমান দামৰ হেলমেট আছিল 1200 দামৰ হেলমেট গাইছ গেল লাষ্টকেট নাছিল এটা বেলেগ কথা গাইছ আপোনালোকৰ চিৰিউতৰ পিনে আহিলে পাৰ্কিঙত থৈ দিব বা কিবা পূজা চূজা চাব গ'লে হেলমেট নাই বহুত মানুহ হৈছে চাওক মানুহ চাওক এতিয়া যাওঁ কিন্তু মানে এইবাৰ পুলিচেও আগত নপৰিলে ৰক্ষা হেলমেট তাতো চুৰে হ'ল কিন্তু এইবাৰ পুলিচে আগত পৰিলে আৰু তাতেও চালান কাটা যাব আৰু মানুহ চাওক বেয়া কথা হৈ গ'ল এটা তেলটো ভৰাই লৈ যাব লাগে হ'ল নাই কি চাম হেলমেট চেলমেটটো হৰালে এটা মই আনিছিলোঁ আৰু এতিয়া মোৰ নহয় এতিয়া মোৰ আৰু এইটো কাৰোবাৰ ইয়াত দাদাকৰ আনিছিল আৰু ইয়াততো নাই তাতে দুনিয়াৰ পুলিচ তাৰপিছত গপেনে চিংগেল আহি আছিল হেলমেট চেলমেট নাই এইবাৰ আমি এটা হেলমেট লৈ যাই দি আহোঁ গাইছ পুলিচো চেকিং গৈছিল মই আগত কৈছিলোঁ না পুলিচ নাপালে ৰক্ষা পুলিচে পালোঁ মোৰ হেলমেট এটা দিলোঁ তাৰপিছত গপেন এইবাৰ কিবা কবি কি হয় নাজানো আৰু গাইছ ভিডিঅ'টো যিখিনিতে সমাপ্ত কৰিলোঁ এইবাৰ যাব লাগে ঘৰত যা কিবা ক'লি মোক কবি